KTM, RS, NS, বুলেট, হাইচুং, হাৰ্লি ডেভিডছন যি হ'ব চব কৰি দিম। তাতে আপোনালোকৰ কিমানজন হেৰি আছে, আপোনালোকৰ এমপ্লয়ী মানে কেইজনমান আছে, আপোনালোকৰ ষ্টাফ কেইজনমান আছে? নমস্কাৰ বন্ধুসকল, মোৰ নাম তীৰ্থপ্ৰতিম গগৈ। মোৰ চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই একচুৱেলি লৈ আহিছোঁ আপোনাৰ বাইকৰ ওপৰত। মই সদায় ধৰক আপোনালোকক মই পজিটিভটো দেখাই থাকোঁ, কিন্তু পজিটিভৰ লগত প্ৰায়ভাগ কিছুমান মানে নিগেটিভো আছে। মই নিগেটিভটো দেখালেও নহ'ব, কাৰণ বুলেট চলোৱাবিলাকে চলাই আছে, আৰু যোনবিলাকে চলাইছে ধৰক আপোনালোকে নিজে গম পায়। আপোনালোকে বুলেট আপোনালোকে ইউজ কৰি আছে, চলাই আছে, কিমান প্ৰব্লেম দিয়ে এইটো আপোনালোকে নিজেই নিশ্চয় জানে। যিখিনি তাৰ প্লাছ পইণ্ট সেইখিনিতো মই ক'বলগীয়া নহয়, সেইখিনি আপোনালোকে সকলোৱে জানে। মাইনাছ পইণ্ট কিছুমান চলোৱাখিনিয়ে জানে, নচলোৱাখিনি তেনেকৈ গম পাব। মই তাৰে এটা উদাহৰণ দিবলৈ বিচাৰিছোঁ। আজি মোৰ ক্ষেত্ৰতে সেইটো হ'ল, মোৰ ক্ষেত্ৰত দুবাৰ হৈছে লাইফত আজিলৈকে। ত' সেইটো মই এটা ভিডিঅ' এটা ৰাতিয়ে মানে আপোনালোকক মানে এটা জনাই দিবলৈ বিচাৰিছোঁ। আৰু এইটো বস্তু আপোনালোকে নিজেই পাৰিব কৰিবলৈ ঘৰতে। তথাপি মই এইটো আপোনালোকক দেখুৱাই দিম, মই আপোনালোক কেনেকৈ কৰিব লাগিব। আপোনাৰ প্ৰব্লেমটো মই আপোনালোকক মানে জাষ্ট দেখাই দিব বিচাৰিছোঁ। ঠিক আছে, ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰব্লেমটো আছে ইয়াত চাওক, মই দেখাইছোঁ আপোনাক। ইঞ্জিন চব ঠিক আছে, ইঞ্জিন ষ্টাৰ্টো হ'ব, চব ঠিক আছে, অ'কে। এতিয়া প্ৰব্লেমটো আহি গ'ল আপোনাৰ ক্লাছত। আপুনি ষ্টাৰ্ট কৰাৰ লগে লগে এইটো অট'মেটিকলি এনেকৈ ৰানিং হ'ব। মানে ৰানিং হোৱাৰ কাৰণ হৈ গ'ল ভিতৰৰ ইঞ্জিনত প্ৰব্লেম হৈছে। এইটো ইঞ্জিনত কিবা এটা বস্তু তাক লাগিছে, মানে লাগি EMI-টো দেখাইছোঁ আপোনালোকক। এইটো অন কৰিলোঁ। এতিয়া মই কি মাৰি দেখাইছোঁ। মৰ্ণিং হৈ আছে, মৰ্ণিং টাইম। আপোনালোকে ইয়াত চাব, মই কিক মাৰিছোঁ, আপোনালোকে ইয়াত চাব। ক্লাছডালে হিলিছে, ক্লাছৰ ইয়ালৈকে হিলিব আপোনাৰ। এইটো আপুনি চলাবলৈ ষ্টাৰ্ট কৰিব নোৱাৰে। এইটো ষ্টাৰ্ট কৰি আপুনি যাব নোৱাৰে। ষ্টাৰ্ট কৰি যাবলৈ হ'লে আপোনাৰ এইটো কিক মাৰিছোঁ, মই চাব দেখিছে, চাউণ্ডটো শুনিছে আপোনাৰ। খেল খতম হৈ গৈছে। এই বস্তুটো ইয়াৰ ভিতৰত, ইঞ্জিনৰ ভিতৰত এইটো বস্তু প্ৰব্লেম দিছে। এইটো খুলিব লাগিব। এতিয়া আমি খুলি তাক চাম কি প্ৰব্লেম হৈছে। প্ৰব্লেমটো আমি চব কেনেকৈ কৰিব পাৰোঁ, যদি পাৰোঁ ঘৰতে আমি এইটো কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, কেনেকৈ কি আমি খুলি ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে তাক চলিউশ্যন কৰিব পৰা যায় নে নাযায়, এই বস্তুটো আমি চাম। তো বন্ধুসকল, আজি আপোনালোকে দেখিলে বস্তুটো প্ৰব্লেমটো। তো এতিয়া চাওক, মই এতিয়া যোনজন এক্সপাৰ্টে খুলিব, মই তেখেতক আজি লগ কৰাই দিছোঁ আপোনাৰ অলপ। তেখেতেই খুলিব মানে। তো তেখেতসকলৰ দোকান আপোনালোকক আমাৰ ডিব্ৰুগড়তে আছে, কৈ দিব এখেতে দোকানখনৰ কথা, এড্ৰেছটো। আৰু আপোনালোকৰ কিবা প্ৰব্লেম হ'লে তেখেতে আজি মোৰ ঘৰত আহি তেখেতে এইখিনি কৰিছে, আমাৰ ষ্টাৰ্ট দিব আৰু কৰিবলৈ। আপোনালোকক দেখাম এতিয়া ভিডিঅ'টো মই কেনেকৈ খুলিব মানে তেখেতে কৰিব। তেখেতে মানে কি হ'ল, যে আপোনালোকৰ দোকানৰ এড্ৰেছটো দি দিব, আপোনালোকে গৈ তাত মানে বাইক মানে আপোনালোকে ঠিক কৰাই ল'ব পাৰিব ডিব্ৰুগড়। কওকচোন আপুনি এতিয়া আপোনালোকৰ দোকান কোনডোখৰত আছে ডিব্ৰুগড় নালিয়াপুল মছজিদৰ মুখত। DM বজাৰ তিনিআলিৰ ওচৰত, নহয় জানো? ঠিক আছে বাৰু। আপোনালোকৰ এনেই কি কি মানে বাইকৰ, বুলেটৰ বাহিৰে আৰু বেলেগ বাইকো আপোনালোকে মানে ৰিপেয়াৰিং কৰে নেকি? চব, অল এভৰিৱান ন? মানে KTM-লৈকে কৰে ন আপোনালোকে? KTM, হয়, RS, NS, বুলেট, হয়। হাইচুং, হাৰ্লি ডেভিডছন যি হ'ব চব কৰি দিম। তাতে আপোনালোকৰ কিমানজন হেৰি আছে, আপোনালোকৰ এমপ্লয়ী মানে কেইজনমান আছে, আপোনালোকৰ ষ্টাফ কেইজনমান আছে? আপোনালোকৰ ৱাশ্বিঙো আছে বুলি শুনিছিলোঁ কথাটো। ৱাশ্বিঙো আছে। হয় নেকি? ঠিক আছে বাৰু। আপোনালোকৰ ৱাশ্বিঙো তেনেকৈ ৱাশ্বিং চেণ্টাৰ আছে, নহয় জানো? ৱাশ্বিং চেণ্টাৰো আছে। ঠিক আছে বাৰু। আপোনালোকে মই বন্ধুসকল, মই ইয়াৰ পৰা মই জনাই দিছোঁ চেনেলৰ পৰা, আপোনালোকে গৈ হেৰি কৰি ল'ব পাৰিব। আৰু এতিয়া সদ্যহতে এখেতে বাইকখনতে ষ্টাৰ্ট দিব বনাবলৈ, আৰু কি কি প্ৰব্লেম হয় কি নহয় এইখিনি দেখাম মই আপোনালোকক। আৰু কিবা ছল্ভ কৰিব পাৰি নহয়, এখেতে ইয়াতে কৰিব পাৰিম বুলি কৈছে। তো তেখেতৰ এটা আজি হাতৰ বিদ্যাটো চাম, আৰু কিমানখিনি কি হয় চাম। ঠিক আছে। তো বন্ধুসকল, আমি এতিয়া খুলি দিছোঁ, খুলিবলৈ ষ্টাৰ্ট দি দিছোঁ। চাওঁ এতিয়া ইয়াৰ প্ৰব্লেমটো কেনেকুৱা কি ওলায়। এয়া
দেখিছে আপোনালোকে, কিন্তু এটা পাত্ৰ লৈ ল'ব, মবিলখিনি যাতে লোকচান নহয়, পেলনি নাযায়, সেইখিনি মবিলে আমি আকৌ টপ আপ কৰিম। এতিয়া বন্ধুসকল লাহেকৈ আমি ইয়াক কভাৰটো খুলিবলৈ চেষ্টা কৰিছোঁ। তো এতিয়া আমি কভাৰটো খুলিলোঁ। এতিয়া প্ৰব্লেমটো চাওঁ বন্ধুসকল, চাওক ইয়াত দেখিলে, এতিয়া মইতো দেখি পাইছোঁ বলটো এটা আছে, দেখিছে আপুনি, দেখিছে লুজ হৈ আছে, দেখিছে এইটো টাইট কৰিছোঁ, এইটোৱে প্ৰব্লেম দি আছিলে, এই বস্তুটোৱে আপোনাৰ প্ৰব্লেম দি আছিলে মানে, দেখিলে। তো চাওক, এই বাইকখন যদি মই চলাই দিয়াহেঁতেন, মানে বাইক একদম মানে পূৰা ভিতৰটো ভাঙি গ'লহেঁতেন আৰু মোৰ বাইকৰ মানে এইটো কাম নাইকিয়া হৈ গ'লহেঁতেন একেবাৰে। তো এতিয়া আমি সদ্যহতে বেছি বিশেষ প্ৰব্লেম নাপালোঁ আজি। তো এইটো টাইট কৰি দিয়া হৈছে, টাইট কৰি দিছোঁ। আমাৰ এক্সপাৰ্ট লগতে আছে, তেখেতে টাইট কৰিছে। তো এতিয়া আমি আকৌ ইয়াকে চাইছোঁ, বেলেগ প্ৰব্লেম দেখি পোৱা নাই, খালি অনলি ফৰ ওৱান নট বাল্বটো এটা মানে খোল খাই আছিলে। তো আমি এইটো অলপ চফা তফা কৰি লৈ চক মবিলখিনি আমি ভালকৈ ছেফটি জেগাত থৈছোঁ, ভাল পাত্ৰ এটাত, চফা পাত্ৰ এটাত, আৰু ইয়াতে আমাৰ এইখিনি ৱাছ কৰি অলপ ধুনীয়াকৈ, বিশেষটো প্ৰব্লেম নাই গোটেইখিনি নট। আৰু এটা কথা, কিন্তু এই যিকেইটা নট বা এইকেইটা আমি পকালোঁ, এইকেইটা কিন্তু বহুত বেছি পকোৱা বস্তুও নহয়, এইটো আপোনাৰ বেছি পকাই দিলেও এইটো স্লিপ মাৰি দিব পাৰে, এইটো এটা লিমিটত পকাব লাগিব আৰু টাইট কৰিব লাগিব। তো বন্ধুসকল, আমি এতিয়া দেখিলোঁ আজি যিটো প্ৰব্লেম, তো মানে চাওক এনেকুৱা প্ৰব্লেম হৈ যাব পাৰে কেতিয়াবা, এইটো সাধাৰণ প্ৰব্লেম হয়, এইটো কেতিয়াবা মানে নিজেও পাৰি। এতিয়া আমি এইটো লগাই দিওঁ। তো লগাই দিছোঁ, আজি এতিয়া কামটো প্ৰায় হৈয়ে গৈছে, ছাকচেছ। এতিয়া আমি একদম গোটেইকেইটা বাল্ব লগাই টাইট দি দিছোঁ। টাইট দি এতিয়া এই ক্লাছৰ কেবুলডাল লগাওঁ, এইডাল ক্লাছ কেবুলডাল এতিয়া ফিটিং কৰি দিয়া হ'ব। তো বন্ধুসকল চাওক, এতিয়া দেখিলোঁ এইডাল যোনডাল গিয়াৰ লিভাৰ আছে, গিয়াৰ লিভাৰডাল লগোৱা হ'ল। আমি এইডাল খোলা আগত খুলি ল'বলগীয়া হয়, এইডাল খুলিকৈ আমি কভাৰটো খুলিবলগীয়া হৈছিলে। এতিয়া গিয়াৰ লিভাৰ লগালোঁ, টাইট হৈ গ'ল। এতিয়া লগালোঁ আপোনাৰ ফুট ৰেষ্টডাল, এইডাল লৈ ল'বলগীয়া হয়। তো বন্ধুসকল, মবিলখিনি ভৰাই দিওঁ এতিয়া। ঠিক আছে, এতিয়া আমি এইটো লগাই টাইট কৰি দিওঁ, তাৰ কেপটো। তো আমাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ কাম। ফুল টাইট দি দিওঁ, অ'কে। তো দেখিলে বন্ধুসকল, আমাৰ বাইকখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, আৰু বিশেষকৈ আমাৰ প্ৰব্লেমটো ইমান নোলালে। এটা সাধাৰণ নট বাল্বটো এটা মানে লুজ হৈ আছিলে। তো চাওক, সেই সাধাৰণ নাট বাল্বটোৰ কাৰণে আজি গোটেই বাইকখন মানে আপোনাৰ কাম নাইকিয়া হৈ গ'লহেঁতেন, হয়তো গোটেই বস্তু ভাঙি গ'লহেঁতেন আপুনি চলাই দিয়াহেঁতেন। তো সেইকাৰণে সদায় এইটো সাৱধান থাকিব যে আপোনালোকে এইটো প্ৰব্লেম যদি পায়, বাইকখন ৰখাই দিব, আৰু বাইকখন আপুনি চাই ল'ব যে কণ্ডিশ্যন চলাব পৰা অৱস্থাত আছেনে নাই। তো ঠিক আছে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু আগন্তুক দিনত যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক আগতে চাব বিচাৰে তো বেল আইকনটো দবাই দিব। তো বন্ধুসকল, বাই বাই এতিয়ালৈ, আৰু আগন্তুক ভিডিঅ'লৈ মই নতুন আহি আছোঁ। বাই।